সমাজৰ মহাপাপী উপস্থিত জুবিন অনুৰাগী হয় যোৱা 15 তাৰিখে জুবিন গাৰ্গৰ ন্যায়িক তদন্ত কৰি শ্যামকানু মহন্তৰ সৈতে বাক্সা জিলাৰ নিকাচি অন্তৰ্গত জেললৈকে প্ৰেৰণ কৰিছিলে আৰু সেই সময়ত যথেষ্ট জুবিন অনুৰাগীয়ে তেওঁলোকক চোৱা অথবা তেওঁলোকৰ প্ৰতি থকা যিটো আক্ৰোশ অথবা তেওঁলোকৰ প্ৰতি থকা ক্ষোভ উজাৰিবৰ কাৰণে হয়তো তাত থিয় হৈছিলে আৰু সেই সময়তে আমাৰ সংবাদ মাধ্যমৰ কিছু সংখ্যক সংবাদকৰ্মী বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলে আৰু সেই সময়ত আৰক্ষী আৰু মানে জুবিন অনুৰাগীসকলৰ সৈতে হতাহতি হৈছিল আৰু তেনেকুৱা সময়তে যেতিয়া সংবাদ পৰিৱেশন কৰিবলৈ গৈছিল আমাৰ সংবাদকৰ্মী তেখেতসকলৰ গাড়ী পৰ্যন্ত জ্বলাই দিছে আৰু সংবাদ কৰ্মীসকলক যথেষ্ট মানে আক্ৰমণ কৰিছে আৰু এই যে আক্ৰমণৰ ঘটনা অকল আজিৰ এই ঘটনাটোৱে নহয় আৰু বিভিন্ন সময়ত বিভিন্ন পৰিঘটনা দেখা গৈছে সাংবাদিকক আক্ৰমণ কৰা আৰু নিগ্ৰহ কৰা গতিকে এনে ঘটনাসমূহৰ আমি সদায় ন্যায়িক তদন্ত বিচাৰি আছোঁ আজি তামোলপুৰ বাৰ্তাজীৱী জিলা সংঘৰ উদ্যোগত আমি আৰু তামোলপুৰ জিলা অৰ্থাৎ প্ৰেছ ক্লাবৰ উদ্যোগত আমি ইয়াতে সমবেত হৈছোঁ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ যাতে জুবিন গাৰ্গৰ মানে মৃত্যু অৰ্থাৎ মৃত্যুৰ কাৰণ বা তেওঁৰ তদন্ত কৰি পৰিয়ালবৰ্গক উচিত মানে ন্যায় প্ৰদান কৰে আৰু সাংবাদিকসকলক যাতে এটা মানে সুৰক্ষা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এটা আগত যিটো বিধানসভা তাত এখন আইন প্ৰণয়ন কৰি ভৱিষ্যত যাতে সাংবাদিকসকলক সুৰক্ষিত প্ৰদান কৰিব পাৰে তাৰ কাৰণে আহ্বান ৰাখি আমি আজি এই অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। কথাটো হৈছে জুবিন গাৰ্গে ন্যায় পাব লাগিব, তদন্ত পানী নখৰকা হ'ব লাগিব আৰু যিখন SIT গঠন কৰা হৈছে এই SITখনে এখন কটকটীয়া চাৰ্জশ্বীট দাখিল কৰিব লাগিব যাতে দোষীয়ে কোনো কাৰণতে সাৰি যাব নোৱাৰে। আৰু দ্বিতীয় কথাটো হৈছে এই যিটো অভিযুক্ত যিকেইগৰাকীক বাক্সাৰ জেললৈ লৈ অহাৰ সময়ত পুলিচৰ যিটো ব্যৰ্থতা এই ব্যৰ্থতাটোৰ কথা আমি ক'ব খুজিছোঁ। পুলিচৰ কিয় কোনো ধৰণৰ এনেকুৱা ধৰণৰ খবৰ নাছিল যে মুকলিকে অভিযুক্ত কেইগৰাকীক কাৰাগাৰলৈ লৈ অহা হৈছে যাৰ পৰিপ্ৰেক্ষিতত হিংসাত্মক ঘটনা সংঘটিত হৈছে। আমি কোনো কাৰণতে হিংসাত্মক ঘটনাৰ পোষকতা নকৰোঁ। হিংসাত্মক ঘটনা সংঘটিত হ'লে ন্যায় পোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত অসুবিধা আছে। তাত সাংবাদিকক আক্ৰমণ কৰা হৈছে, সাংবাদিকৰ গাড়ী জ্বলাই দিয়া হৈছে, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য কথা নহয় আৰু জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে আমি অহিংস নীতিৰে শান্তিপূৰ্ণভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব লাগিব। আমি পুনৰ কৈছোঁ ইণ্টেলিজেন্স ফেইলৰ হৈছে, মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। এনেকুৱা স্পৰ্শকাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ নিৰাপত্তা নথকাকৈ বাক্সাৰ কাৰাগাৰলৈ অভিযুক্ত আটাইকেইগৰাকীক অনাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব নোৱাৰিলে যাৰ কাৰণে এই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো ধৰণৰ আগতীয়া নিৰ্দেশ নিদিয়াকৈ লাঠিচাৰ্জ কৰিছিল। বিভিন্ন ঠাইৰ পৰা আচলতে জুবিন অনুৰাগীসকল আছিল। প্ৰতিবাদকাৰীসকল নিৰীহ প্ৰতিবাদীসকলক দুষ্কৃতিকাৰী পুলিচ প্ৰশাসনে যি নিৰ্মমভাৱে প্ৰত্যাহাৰ কৰিলে সি আচলতে সকলোৰ মৰ্মবেদনা অনুভৱ কৰিছে। গতিকে তাৰে প্ৰতিবাদত তেওঁলোকৰ এই লাঠিচাৰ্জৰ প্ৰতিবাদত আন্দোলনকাৰীসকলেও প্ৰতিহত কৰিবলৈ শিলগুটি নিক্ষেপ কৰিবলৈ বাধ্য হয়। তেনে সেই শিলগুটি নিক্ষেপত সংবাদ সন্থাৰ কেইবাজনো সাংবাদিক অনুৰাগীৰ লগতে সমগ্ৰ 3 কোটি অসমবাসীৰ অন্তৰ আজি শোকত দগ্ধ হৈ আছে আৰু তাৰ মাজতে আচলতে যি মহান শিল্পীগৰাকীৰ আচলতে মৃত্যুৰ যি কাৰণ যি এতিয়ালৈকে ৰহস্যময় হৈ আছে আৰু তাৰ তদন্ত কৰি যিসকল ব্যক্তি আচলতে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ কাৰণে দায়ী বুলি ইতিমধ্যে অভিযুক্ত হৈছে সেইসকলৰ ওপৰত ফাষ্ট ট্ৰেক আদালতত তাৎক্ষণিকভাৱে বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে ইতিমধ্যে জুবিনপ্ৰেমী 3 কোটি অসমবাসীয়ে দাবী জনাই আহিছে। কিন্তু আজিলৈকে আচলতে যি ধৰণে এই ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিছিল সেইটো হোৱা নাই। তাত যথেষ্ট আচলতে আমাৰ জুবিনপ্ৰেমীসকল ক্ষোভিত হৈ থকা পৰিলক্ষিত হৈছে আৰু আমি সাংবাদিক তামোলপুৰ জিলা বাৰ্তাজীৱী সংঘই নহয় বড়োলেণ্ডৰ সাংবাদিক সংস্থা বা অসমত যিসমূহ সাংবাদিক সংস্থা আছে সংবাদ প্ৰতিষ্ঠান আছে সকলোৱে আমি বিচাৰিছোঁ যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুৰ আচলতে ন্যায় বিচাৰ হ'ব লাগে।